নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল ৰং বিৰঙলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো মই বুটৰ দালিৰে ৰন্ধা ছাগলী মাংস। তাৰ বাবে লাগিব আমাক আধা কেজি পৰিমাণৰ ছাগলী মাংস আৰু 2-3 ঘণ্টা আগতে তিয়াই থোৱা বুটৰ দাইল 100 গ্ৰাম। ইয়াত মই এটা ডাঙৰ পিয়াজ কাটি লৈছো, দুটা বিলাহী, 5-6টা কেঁচা জলকীয়া আৰু শুকান তেজপাত লৈছো কেইখিলামান। শুকান মছলাবোৰত মই লৈছো আধা টিস্পুন হালধি গুড়ি, 1 টিস্পুন জলকীয়া গুড়ি, 1 টিস্পুন নিমখ, 1 টিস্পুন গৰম মছলা আৰু 1 টেবুলস্পুন ধনিয়া গুড়ি। আৰু লৈছো মই 2 চামুচ আদা নহৰু পেষ্ট। এতিয়া আমি গেছত কেৰাহীখন পাতি লৈছো আৰু তাত তেল দিছো 100 ml পৰিমাণৰ। এতিয়া তাত আমি গৰম মছলাখিনি দি লৈছো। তাৰ পিছত আমি পিয়াজখিনি দিম তেলত। পিয়াজখিনি ভালকৈ ভাজি ল'ম আমি। ধুনীয়া সোণালী বৰণ হোৱালৈকে আমি পিয়াজখিনি ভাজিম। এয়া চাওক ধুনীয়া সোণালী হৈছে পিয়াজখিনি। এতিয়া তাত আমি ধুই থোৱা মাংসখিনি দি দিম। এয়া চাওক কেৰাহীত আমি মাংসখিনি দি দিলোঁ। মাংসখিনি অকণমান সময় লৰাই লৈ তাত আমি শুকান মছলা গুড়িখিনি ঢালি দিছোঁ। আৰু লগতে আমি আদা নহৰু পেষ্টখিনিও দি দিছোঁ। এতিয়া আমি মছলাখিনি মিক্স কৰিবলৈ সামান্য পৰিমাণৰ পানী ঢালি ল'ম। মছলাখিনি ভজা হ'লে তাত আমি 1 গিলাচ পৰিমাণৰ পানী দিম, যাতে সেইখিনি পানীৰে আমি 2টা হুইচেল দিব পাৰোঁ। তাত আমি কাটি থোৱা বিলাহীখিনিও দি ল'লোঁ। এতিয়া আমি মাংসখিনি চিটি মাৰিবলৈ কুকাৰ এটাত ঢালি ল'ম। আপোনালোকে গোটেই প্ৰক্ৰিয়াখিনি কুকাৰতো কৰিব পাৰে। মই সুবিধাৰ বাবে কেৰাহীত ভাজি লৈ কুকাৰত ঢালি লৈছোঁ। এইখিনি কিন্তু কুকাৰতো কৰি ল'ব পাৰে আপোনালোকে। এতিয়া মই 2টা চিটি আহিবলৈ দিম। দুটা চিটি হৈ গ'ল। এতিয়া মই ঢাকনিখন গুচাই সেইখিনি আকৌ অকণমান লৰাই পেলাই পানীখিনি শুকুৱাই লৈছোঁ। তাৰপিছত মই বুটৰ দাইলখিনি মাংসত দি দিম। তাত আমি কাটি থোৱা কেঁচা জলকীয়াখিনিও দি দিলোঁ। এতিয়া আমি 300 ml পৰিমাণৰ পানী যোগ কৰিম। এই পানীখিনি তাৰতম্য ঘটিব পাৰে। আপোনালোকৰ পৰিয়ালৰ সদস্য অনুসৰি জোখমতে আপোনালোকে পানী দিব পাৰে, কিন্তু তাত নিমখখিনিও আপোনালোকে জোখমতে দি দিব। মই 300 ml পৰিমাণৰ পানীহে দিছিলোঁ।
এতিয়া আমি 3টা চিটি পৰিবলৈ দিম। চিটি মৰাৰ পিছত গেছটো নিজে নিজে যাবলৈ দিব। এতিয়া মই কুকাৰটো আকৌ জুইৰ ওপৰত তুলি দিলোঁ। এয়া চাওক, দেখিবলৈ ধুনীয়া হৈছে, ধুনীয়া ৰং এটা আহিছে। দালিখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি তাত কাটি থোৱা ধনিয়া পাতখিনি দি দিলোঁ আৰু লগতে দীঘলীয়াকৈ কাটি থোৱা আদাখিনিও দি দিলোঁ। আৰু এচামুচ গৰম মছলা গুড়ি আমি তাত দি দিলোঁ। এতিয়া গেছৰ আন এটা চাইডত আমি কেৰাহীখন উঠাই দিম। তাত আমি 2 টেবুল চামুচ পৰিমাণ তেল দি তেলখিনি গৰম হোৱাত আমি গোটা জিৰা দি দিছোঁ আৰু কাটি থোৱা পিঁয়াজ দি দিলোঁ। এতিয়া আমি দালিত তেল মৰা নিচিনাকৈ আমি গোটেইখিনি তেল মাৰিম। পিঁয়াজখিনি সোণোৱালী হোৱালৈকে আমি ভাজি ল'ম। এতিয়া আমি কুকাৰৰ বস্তুখিনি আমি গোটেইখিনি কেৰাহীত ঢালি দিলোঁ। এতিয়া 2-3 মিনিটমান উতলাৰ পিছত নমাই আপোনালোকে ৰুটি বা ভাতৰ সৈতে পৰিৱেশন কৰক। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে আগলৈ এনেদৰে ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।